নমস্কাৰ বন্ধুসকল, আছামিজ হৰস্কোপ 50 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, নতুন বছৰ আগমন হোৱাৰ লগে লগে বিশ্বজুৰি পুনৰ আলোচনাত আহিছে এজন ব্যক্তিৰ ভৱিষ্যতবাণী। বালগিৰিয়াৰ সেই অলৌকিক দৃষ্টিকোণৰ ব্যক্তিজনৰ কথা, যাৰ ভৱিষ্যতবাণীয়ে বহুত সময়ত সৃষ্টি কৰিছে আলোড়নৰ। বাবা ভাংগা। আজি আমি আলোচনা কৰিম বাবাৰ ভাংগাৰ কথাৰে। বহু দেশ, বহু ঘটনা, বহু মানুহৰ ভাগ্য পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যায়। যেতিয়া বাবা ভাংগাই কোনো মন্তব্য আগবঢ়ায়, দেশৰ কাৰণেই হওক, জনসাধাৰণৰ কাৰণেই হওক, প্ৰকৃতিৰ কাৰণেই হওক, যিকোনো মন্তব্যত ভৱিষ্যতবাণী তাত লুকাই থাকে। তেওঁৰ কথাত মানুহৰ মনত অনুসন্ধিৰ সৃষ্টি হয় আৰু সেই ভৱিষ্যতবাণী সত্য হোৱা দেখিবলৈ পোৱা যায়। কিন্তু এইবাৰ তেওঁ যি ভৱিষ্যতবাণী কৰিছে এয়া বিশেষকৈ 6টা ৰাশিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে। অত্যন্ত শুভ, অলৌকিক আৰু সৌভাগ্যৰ যুগান্তকাৰী সূচনা হ'ব বুলি জনসাধাৰণে ভাবিবলৈ বাধ্য হৈছে। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম কোন সেই 6 ৰাশি, কি শুভ ঘটনা ঘটিব তেওঁলোকৰ লগত, ধন সম্পত্তি লাভ, সফলতা সম্পৰ্কত তেওঁ কেনেকুৱা ধৰণৰ সৌভাগ্য আহিব বুলি উল্লেখ কৰিছে আৰু বাবা ভাংগাৰ ভৱিষ্যতবাণীৰ গুপ্ত অৰ্থ কি, ইয়াৰ দ্বাৰা জনসাধাৰণে কেনেধৰণে উপকৃত হ'ব বা সেই 6 ৰাশিৰ কপালত তেওঁলোকৰ শিৰত কি পৰিৱৰ্তন আহিব, প্ৰত্যেকৰে দৃষ্টি 6 ৰাশিৰ ওপৰত 2026 চনৰ বৰ্ষটোত থাকিব বুলি সকলোৱে অনুভৱ কৰিছে। সকলোৱে কামনা কৰিছে যে বাবা ভাংগাৰ যি ভৱিষ্যতবাণী যদি সঁচাকৈ এই 6 ৰাশিৰ জীৱনত আহে, তেতিয়াহ'লে এই 6 ৰাশিৰ মানুহৰ জীৱন সম্পূৰ্ণ সলনি হৈ যাব বুলি উল্লেখ কৰিছে। বন্ধুসকল, বাবা ভাংগাৰ অলৌকিক দৃষ্টিশক্তিৰ প্ৰভাৱ যদিও তেওঁ দেখা নাপায়, তেওঁ কৰা ভৱিষ্যতবাণী চিৰসত্য হয় বুলি সকলোৱে বিশ্বাস কৰে। 1911 চনত জন্মগ্ৰহণ কৰা বাবা ভাংগাৰ বাল্যকালতে এক অচিনাক্ত ধোঁৱাই তেওঁৰ দৃষ্টিশক্তি কাঢ়ি লৈ যায়। তেখেতে চকুৰে নেদেখে যদিও তেওঁৰ ধ্যান শক্তিৰ প্ৰভাৱত মানুহৰ ভৱিষ্যত, দেশৰ ভাগ্য বা আগতীয়া বিপদ, সফলতা এইসমূহৰ ওপৰত তেওঁ যি ভৱিষ্যতবাণী কৈছে সকলো বাস্তৱ হৈছে। বিশ্বযুদ্ধৰ কথাই হওক, প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ক্ষেত্ৰতেই হওক, বিশ্বৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ কথাই হওক, মহাকাশ সম্পৰ্কীয় ঘটনাৰ ব্যাখ্যা কৰাই হওক, এনে এজন দৃষ্টিহীন ব্যক্তিৰ ব্যাখ্যাৰে 2026 চনৰ নতুন বছৰৰ এই 6টা ৰাশিৰ বিশেষ ভাগ্য নিৰ্ণয় কৰিছে। তেওঁৰ মতে সেয়া সাধাৰণ কথা নহয়, বাস্তৱ সত্য কথা বাবা ভাংগাই ব্যাখ্যাত দাঙি ধৰিছে। আপোনালোকে আজি এই ভিডিঅ'ৰ জৰিয়তে 6 ৰাশিৰ জাতক জাতিকাই জানিব তেওঁলোকৰ ভাগ্যৰ 2026 চনত কি ঘটিবলৈ আছে, তেওঁলোকৰ উন্নতি, তেওঁলোকৰ বাধা সকলোখিনি ইয়াত উল্লেখ কৰা হৈছে। গতিকে আপোনালোকে ভিডিঅ'টো মন দি শেষলৈকে চাবলৈ চেষ্টা কৰিব। আপোনালোকৰ 2026 চনত হ'বলগীয়া সমূহ ঘটনা, শুভ অশুভ, ভাল বেয়া আগতীয়াকৈ আপোনালোকে সকলোখিনি গম পাব। আপোনালোক যদি চেনেলটো নতুন, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো লাইক এটা কৰি দিবলৈ নাপাহৰিব। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, জ্যোতিষবিদসকলৰ মতে 2026 চনৰ নতুন বছৰটো সূৰ্য, বুধ, বৃহস্পতি, শুক্ৰ আৰু শনি এই 5টা সৌৰজগতৰ বৃহৎ গ্ৰহৰ বিষয়ে কৈছে যে এই 5 গ্ৰহৰ প্ৰভাৱ বা এই 5 গ্ৰহৰ এলাইনমেণ্ট 6 ৰাশিৰ জীৱনত পৰিব বুলি কৈছে। এই এলাইনমেণ্টৰ প্ৰভাৱ 6 ৰাশিৰ জীৱনত পৰিব বুলি উল্লেখ কৰিছে। ধনৰ যোগ তেওঁলোকৰ শিৰত আহিব বুলি কৈছে। সফলতাৰ পথ তেওঁলোকৰ ক্ষেত্ৰত মুকলি হ'ব বুলি কৈছে। নতুন কৰ্ম সংস্থাপন তেওঁলোকৰ জীৱনত আহিব, নতুন সুযোগ আহিব, লুকাই থকা ভাগ্য তেওঁলোকৰ এই বৰ্ষটোতে তেওঁলোকে পাবলৈ সৌভাগ্যৱান হ'ব বুলি কৈছে। আৰু বাবা ভাংগাৰ ভৱিষ্যতবাণীও এই আটাইকেইটা শুভ দিশত মিল আছে বুলি উল্লেখ কৰিছে। লগতে জ্যোতিষবিদসকলৰ মতামত আৰু বাবা ভাংগাৰ মতামত 2026 চনৰ বৰ্ষটোত
একে হোৱাৰ ফলত এই এলাইনমেণ্ট সৰ্বাধিক সুফল লাভ কৰিব বুলি আশা কৰা হৈছে। এই 6 ৰাশিৰ জাতক জাতিকাসকলে এই সৌভাগ্য লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। এতিয়া আমি এটা এটা ৰাশি আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিম। নতুন বছৰত সৌভাগ্যৱান 6 ৰাশিৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলক বাবা ভাংগাৰৰ মতে মেষ ৰাশিৰ ওপৰত গল্ডেন অপৰচুনিটি ট্ৰেণ্ডছেট তেওঁলোকৰ জীৱনলৈ মুকলি হ'ব বুলি উল্লেখ কৰিছে। এই বছৰটোত দীৰ্ঘদিনৰ তেওঁলোকৰ যি ধনৰ সমস্যা আছিল, এই সমস্যাখিনিত তেওঁলোকৰ জীৱনত সমাপ্ত হ'ব বুলি কৈছে। তেওঁলোকৰ হাতলৈ টকা পইচা আহিব, কৰ্ম সংস্থাপন আহিব বুলি কৈছে। পাৰিবাৰিক ক্ষেত্ৰত তেওঁলোকৰ উন্নতি আহিব বুলি কৈছে। ওচৰ চুবুৰীয়া পৰিয়াল সকলোৱে তেওঁলোকৰ মাজত মিলি থাকিব, তেওঁলোকৰ মাজত বাধাখিনি দূৰ হ'ব বুলি কৈছে। তেওঁলোকে যিমানখিনি জীৱনত সপোন দেখিছিলে তেওঁলোকৰ সপোনসমূহ পূৰণ হ'ব বুলি কৈছে। তেওঁলোকৰ আশাসমূহ তেওঁলোকে পাবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰিছে। চাকৰি ক্ষেত্ৰত তেওঁলোকৰ জীৱনলৈ অচিনাক্ত পদোন্নতি আহিব বুলি কৈছে। তেওঁলোকে যি চাকৰিৰ কাৰণে আশা কৰিছিলে তাতকৈ ভাল চাকৰি পোৱাৰ সম্ভাৱনা তেওঁলোকৰ ক্ষেত্ৰত আহিছে বুলি কৈছে। তেওঁলোকৰ আকৰ্ষণ ক্ষমতা অত্যন্ত বেছি হোৱাৰ ফলত তেওঁলোকে যিকোনো কামতে সফলতা অতি সহজে লাভ কৰিব বুলি উল্লেখ কৰিছে। তেওঁলোকে সমাজত প্ৰতিষ্ঠা হোৱাৰ ক্ষেত্ৰত অত্যন্ত ভাগ্য তেওঁলোকৰ ক্ষেত্ৰত আছে বুলি কৈছে। তেওঁলোকে আশা কৰা মতে তেওঁলোকে তেওঁলোকৰ জীৱন পৰিচালনা কৰিবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰিছে। অত্যন্ত সৌভাগ্যশালীৰ প্ৰথম তেওঁলোকে স্থানত আছে বুলি বাবা ভাংগাৰে উল্লেখ কৰিছে। ইয়াৰ পিছতে দ্বিতীয়টো ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বাবা ভাংগাৰ মতে ধনৰ দুৱাৰ তেওঁলোকৰ জীৱনত খুলি দিয়া হৈছে বুলি কৈছে। অতি সোনকালে 26 চনৰ আৰম্ভণিৰ পৰাই তেওঁলোকৰ জীৱনলৈ টকা পইচা আহিবলৈ আৰম্ভ কৰিব বুলি কৈছে। এই বছৰত তেওঁলোকৰ জীৱনত সম্পত্তি, মাটি, ঘৰ দুৱাৰ এই গোটেইখিনি তেওঁলোকৰ জীৱনলৈ আহিব বুলি কৈছে। বেচা কিনাৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱসায় যিসকলে কৰে তেওঁলোকৰ অতি লাভ হ'ব বুলি কৈছে। তেওঁলোকৰ ব্যৱসায় বাণিজ্য ডাঙৰ হ'ব। তেওঁলোকে আশা কৰা মতে ব্যৱসায় তেওঁলোকে ডাঙৰ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। চাকৰি ক্ষেত্ৰত তেওঁলোকৰ জীৱনত পদোন্নতি থাকিব বুলি কৈছে। তেওঁলোকে পদোন্নতি পাবলৈ শুভ সময় আহিছে বুলি কৈছে। জীৱনত এক নতুন দিশ তেওঁলোকৰ ক্ষেত্ৰত উন্মোচন হোৱাৰ কথা উল্লেখ কৰিছে। ব্যৱসায়ত নতুন অংশীদাৰী বা ধনৱান ব্যক্তিৰ লগত তেওঁলোকে লগ হৈ ব্যৱসায় ডাঙৰ কৰিবলৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত ভাল দিন আহিছে বুলি বাবা ভাংগাই তন্নতন্নকৈ তেওঁলোকক উল্লেখ কৰিছে। ইয়াৰ পিছতো 3 নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বাবা ভাংগাৰে কৈছে তেওঁলোকৰ জীৱনত 2026 চনৰ বৰ্ষটো তেওঁলোকৰ কাৰণে ধনৰ বছৰ বুলি উল্লেখ কৰিছে, টকা পইচাৰ বছৰ বুলি উল্লেখ কৰিছে। তেওঁলোকৰ বহুদিনীয়া সমস্যাসমূহ সমাধান হোৱাৰ দিশে আগবাঢ়িছে। তেওঁলোকৰ জীৱনলৈ টকা পইচাৰ আগমন হ'বৰ কাৰণে ইতিমধ্যে সময় আহি পৰিছে বুলি কৈছে। বিদেশৰ পৰা তেওঁলোকৰ জীৱনলৈ ধন আগমন হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। নতুন বছৰত শিক্ষাৰ ক্ষেত্ৰত অত্যন্ত লাভ আছে বুলি কৈছে। যিসকল জাতক জাতিকাই শিক্ষাৰ দিশত আছে তেওঁলোকে লাভৱান হ'ব বুলি উল্লেখ কৰিছে। সামাজিক পৰিস্থিতিৰ লগত তেওঁলোকে মিলিজুলি আগবাঢ়ি যোৱাৰ এক সৌভাগ্য আহিছে বুলি কৈছে। সমাজত তেওঁলোকে প্ৰতিষ্ঠা হোৱাৰ সময় আহিছে বুলি কৈছে। প্ৰেমৰ সম্পৰ্ক তেওঁলোকৰ সুখ শান্তি আৰু সন্মান তেওঁলোকৰ ওচৰলৈ আহিছে বুলি কৈছে। সমাজত তেওঁলোকে সন্মান পাবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰিছে। বাবা ভাংগাৰৰ মতে মিথুন ৰাশি এই বছৰত যি সিদ্ধান্তই ল'ব সেই সিদ্ধান্তই তেওঁলোকৰ জীৱন সলনি কৰি দিব বুলি উল্লেখ কৰিছে। তেওঁলোকৰ এই বৰ্ষটো গোটেই জীৱনৰ তেওঁলোকৰ সৌভাগ্যৰ দিশ খুলি দিব বুলি উল্লেখ কৰিছে। ইয়াৰ পিছতো ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত তেওঁলোকৰ কপাল ফুলি উঠিছে বুলি কৈছে। তেওঁলোকৰ এই বছৰৰ ফলাফল অত্যন্ত ভাল বুলি কৈছে। বছৰটোৰ ভিতৰতে তেওঁলোকৰ এই বৰ্ষটো অন্যতম বৰ্ষ হিচাপে তেওঁলোকৰ জীৱনত থাকিব বুলি কৈছে।
তেওঁলোকৰ জীৱনত অচিনাকি ধন লাভ হোৱাৰ সৌভাগ্য আছে বুলি কৈছে। স্বাস্থ্যত বিশাল উন্নতি তেওঁলোকে দেখিবলৈ পাব। তেওঁলোকে লাভ কৰাৰ শতগুণ শক্তি আছে বুলি কৈছে। চাকৰি ব্যৱসায় তেওঁলোকৰ জীৱনত আহিব বুলি কৈছে। চাকৰি তেওঁলোকে পাবলৈ সক্ষম হ'ব। নতুন ব্যৱসায় তেওঁলোকে আৰম্ভ কৰিব পাৰিব এই বৰ্ষটোত। পৰিয়ালৰ সুখ আগমনৰ বাট মুকলি হৈছে বুলি কৈছে। বাবা ভাংগাই কোৱাৰ মতে কন্যা ৰাশিৰ এই বৰ্ষটো ভগৱানে তেওঁলোকক আশীৰ্বাদ কৰিব। ভগৱানৰ কৃপা তেওঁলোকৰ শিৰত থাকিব বুলি কৈছে। লক্ষী তেওঁলোকৰ ওপৰত সন্তুষ্ট হৈছে, যাৰ ফলত তেওঁলোকে এই সৌভাগ্যসমূহ পাবলৈ সক্ষম হ'ব বুলি কৈছে। তেওঁলোক অত্যন্ত ভাগ্যৱান, যাৰ ফলত ঈশ্বৰৰ কৃপা তেওঁলোকৰ শিৰত থাকিব বুলি উল্লেখ কৰিছে। ইয়াৰ পিছতো সৌভাগ্যৱান ৰাশি হৈছে ধনু ৰাশি। ধনু ৰাশিৰ বাবে 2024 চনৰ তেওঁলোকৰ জীৱনলৈ সকলো ৰাস্তা খোল খাব বুলি কৈছে। তেওঁলোকৰ জীৱনত এক অদ্ভুত পৰিৱৰ্তন আহিব, যাৰ ফলত তেওঁলোকে সমাজত প্ৰতিষ্ঠা হোৱাৰ সৌভাগ্য আহিছে বুলি কৈছে। এই বৰ্ষটোত দীৰ্ঘদিনৰ মনৰ ইচ্ছা তেওঁলোকৰ পূৰণ হ'ব বুলি কৈছে। তেওঁলোকৰ সপোনসমূহ পূৰ্ণ হ'ব। প্ৰবন্ধ, চাকৰি, স্কলাৰশ্বিপ তেওঁলোকৰ জীৱনত আহিব বুলি কৈছে। তেওঁলোকে বহুতখিনি দূৰ কাম কৰিবলৈ বা কাম কাজত অচিনাক্ত সফলতা তেওঁলোকে পাব বুলি কৈছে। বিদেশ যাত্ৰাত তেওঁলোকে সৌভাগ্যতা লাভ কৰিব বুলি কৈছে। দূৰযাত্ৰা তেওঁলোকৰ ক্ষেত্ৰত লাভদায়ক বুলি উল্লেখ কৰিছে। ধনৰ ভাগ্যৰ ওপৰত সকলোৰে প্ৰভাৱ তেওঁলোকৰ জীৱনত থাকিব বুলি কৈছে। সকলোৱে তেওঁলোকক প্ৰশংসা কৰিব। তেওঁলোকে সমাজত প্ৰতিষ্ঠা হোৱাৰ সম্পূৰ্ণ ভাগ্য আছে বুলি কৈছে। যিসকলে মনৰ দুৰ্বলতাত বহি আছিল, এই বৰ্ষটোতে তেওঁলোকৰ মন সলনি হৈ তেওঁলোকে কৰ্মজীৱনৰ লগত সংযুক্ত হৈ তেওঁলোকৰ জীৱন আৰম্ভ কৰিব পাৰিব বুলি কৈছে। তেওঁলোকৰ বৈবাহিক জীৱন সুখৰ হ'ব বুলি কৈছে। যিসকল বিবাহ কাৰণে উপযোগী হৈ আছে, তেওঁলোকৰ জীৱনত উপযুক্ত সংগী তেওঁলোকে পাবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰিছে। ইয়াৰ পিছৰটো অৰ্থাৎ অন্তিমটো ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ ওপৰত বাবা ভাংগাৰৰ অসাধাৰণ ভৱিষ্যতবাণী উল্লেখ কৰিছে। বাবা ভাংগাৰৰ মতে তেওঁলোকৰ জীৱনত অলৌকিক প্ৰভাৱ থাকিব বুলি কৈছে। তেওঁলোকে নিজৰ কৰ্মজীৱনৰ লগত অত্যন্ত জড়িত হৈ পৰিব, যাৰ কাৰণে তেওঁলোকৰ জীৱনৰ উন্নতি থাকিব বুলি কৈছে। নতুন ধনৰ যুগ তেওঁলোকৰ জীৱনত থাকিব বুলি কৈছে। যিসকল জাতক জাতিকাই ইতিমধ্যে চাকৰি বাকৰিৰ কাৰণে চিন্তা কৰি আছে, তেওঁলোকৰ জীৱনত কৰ্মযোগ অহাৰ সম্ভাৱনা আছে বুলি কৈছে। পূৰ্ণ আশা তেওঁলোকে বাস্তৱত ৰূপায়িত হ'ব বুলি কৈছে। তেওঁলোকৰ দেহত শক্তিৰ বৃদ্ধি হ'ব। ঈশ্বৰ পুৰুষৰ আশীৰ্বাদ তেওঁলোকৰ শিৰত থাকিব বুলি কৈছে। প্ৰেম দাম্পত্য জীৱনত সুখ থাকিব বুলি কৈছে। সমাজত সন্মান আৰু প্ৰতিষ্ঠা দুয়োটা একেলগে থাকিব বুলি কৈছে। ব্যৱসায় চাকৰিৰ ক্ষেত্ৰত তেওঁলোকে আশা কৰা মতে পাব বুলি কৈছে। পাৰিবাৰিক ক্ষেত্ৰত তেওঁলোকৰ আনন্দ থাকিব, সকলোৱে সন্মান কৰিব বুলি কৈছে। দীৰ্ঘদিনৰ অপেক্ষা তেওঁলোকৰ অন্ত পৰিছে। তেওঁলোকৰ আশাসমূহ ইতিমধ্যে পূৰ হোৱাৰ দিশে আগবাঢ়িছে। ঈশ্বৰ পুৰুষৰ আশীৰ্বাদৰ ফলত তেওঁলোকৰ জীৱনত আশা কৰা মতে তেওঁলোকৰ জীৱন পাৰ হ'ব বুলি কৈছে। তেওঁলোকে কৰ্ম সংস্থাপন, টকা পইচা সকলোখিনি উভৈনদী হৈ পৰিব বুলি কৈছে। বন্ধুসকল, বাবা ভাংগাৰৰ ভৱিষ্যতবাণী, জ্যোতিষবিদ্যা আৰু গ্ৰহ নক্ষত্ৰ এই সকলোখিনি মিলি নতুন বছৰ 2024 চনৰ শুভ সংকেত এই 6 ৰাশিৰ জীৱনত আহিব বুলি কৈছে। মেষ, বৃষ, মিথুন, কন্যা, ধনু আৰু মীন তেওঁলোকৰ জীৱনত সঁচাকৈ এক অতি শুভ সময় তেওঁলোকৰ জীৱনলৈ আহিবলৈ গৈ আছে বুলি উল্লেখ কৰিছে। আপুনি যদি এই 6টা ৰাশিৰ ভিতৰত এজন হয়, তেতিয়াহ'লে আপোনালোকে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি অন্তৰ পবিত্ৰ কৰি আপোনালোকৰ মনোবল আপোনালোকৰ লগত ধৰি ৰাখি আপোনাৰ জীৱনত নতুন অধ্যায় আৰম্ভ কৰিবলৈ আপোনালোক সাজু হওক। ভিডিঅ'টো যদি আপোনালোকৰ যোগ্য বুলি অনুভৱ কৰে, লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ওচৰতে বেল আইকনটো টিপি ৰাখি আপোনালোকে প্ৰত্যেকটো ভিডিঅ'ৰ আপোনালোকে ৰাশি আৰু জ্যোতিষ গণনাৰ সুফল আপোনালোকে ল'ব পাৰিব। আপোনালোকে যদি কিবা ক'বলগীয়া আছে, তেতিয়াহ'লে কমেণ্টত ক'ব পাৰিব। যদি কিবা সুধিব লগা আছে, আপোনালোকে কমেণ্টত সুধিব পাৰিব। ডিছক্ৰিপশ্যনত আপোনালোকৰ সুবিধাৰ কাৰণে কেইটামান বস্তু দি দিয়া হৈছে। আপোনালোকে ৰাশি অনুসৰি তাৰ পৰা বস্তুসমূহ সংগ্ৰহ কৰি আপোনালোকৰ গৃহত বা আপোনালোকৰ লগত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ শুভ সময় থাকিব। আপোনালোকৰ যদি গৃহত ব্যৱহাৰ কৰে, গৃহৰ ছায়া আঁতৰি যাব
আৰু আপোনালোকে যদি আপোনালোকৰ লগত ৰাখে তেতিয়াহ'লে গ্ৰহ ছায়া আপোনালোকৰ জীৱনৰ পৰা আঁতৰি যাব। আপোনালোকে নিয়ম সংযম মানি চলিবলৈ চেষ্টা কৰিব। আগন্তুক সময়সমূহ আপোনালোকৰ ক্ষেত্ৰত অত্যন্ত ভাল দিন আহি আছে। গতিকে আপোনালোকে এতিয়াৰ পৰাই সাজু হওক, মন পবিত্ৰ কৰক, ঈশ্বৰৰ ওপৰত বিশ্বাস কৰক। আপোনালোকৰ মন পবিত্ৰ কৰি আধ্যাত্মিক শক্তিৰ বল আপোনালোকে শক্তিশালী কৰক। প্ৰত্যেক দিনে আপোনালোকে তুলসী তলত বন্তি জ্বলাবলৈ চেষ্টা কৰক। আপোনালোকৰ দিন নিশ্চয় ভাল দিন আহিব। আপোনালোকৰ সমস্যা দূৰ হ'ব, টকা পইচা হাতলৈ আহিব। আপোনালোকৰ আহি থকা 2026 চনৰ নতুন বৰ্ষটো ধনে ধানে টকা পইচাৰে সা সম্পত্তি অৱনীতি হৈ পৰক, তাৰ কামনা কৰি আজিলৈ ধন্যবাদ।